সো হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যদি কোনোবা ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব নিশ্চয় হা। আৰু বাকী চবৰে খবৰ ভাল ন? তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ কিছুমান বহু বিকল্প ধৰ্মীয় প্ৰশ্ন, যিখিনি প্ৰশ্ন আপকামিং ফাইনেলত বহুত বেছি কামত আহিব পাৰে। আৰু এনেকুৱা প্ৰশ্ন লৈ আহিছোঁ যিখিনি প্ৰশ্ন একচুৱেলি ষ্টুডেণ্টে মানে প্ৰব্লেম পায়, সেইখিনি কৰোঁতে মানে সেইখিনি ছল্ভ কৰোঁতে একচুৱেলি প্ৰব্লেম পায়। যেনেকৈ নেকি মই প্ৰায়ে লক্ষ্য কৰিছোঁ যে যিখিনি অংকত আলফা আৰু বিটা শূন্য দিয়া থাকে, আলফা আৰু বিটা শূন্য হিচাপে দিয়া থাকে, তেনেকুৱা অংকত ষ্টুডেণ্টে বহুত বেছি হাৰ্ড পায়। তো ইয়াত যিখিনি অংক আছে বা যিখিনি মেথছ আছে, গোটেইখিনি মেথছ এনেকুৱাই টাইপৰ হয়, আলফা আৰু বিটা শূন্য দিয়া থাকে বা বেলেগ কিবা কিবি এনেকুৱা হয়। তো সেইখিনি যিখিনি প্ৰব্লেম তোমালোকৰ সেইখিনি মই লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। আৰু মই আগতেই কৈ দিওঁ যে মোৰ ভিডিঅ' ইমান লম্বা নহয়, তোমালোকে বৰিং ফিল কৰিব নালাগে, ধুনীয়াকৈ চাই যোৱা, তোমালোকৰে কামত আহিব, ঠিক আছে? তো মই আজি এইখন ভিডিঅ'ত বহুপদৰ যিটো লেচন নম্বৰ 2 আছে, বহুপদৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিম উইথ এনচাৰ সহকাৰে। কেনেকৈ এনচাৰ ওলাব লাগিব, আলফা আৰু বিটা শূন্য থাকিলে কেনেকৈ এনচাৰ ওলাবা তুমি, উইথ এনচাৰ সহকাৰে আমি আলোচনা কৰিম। তো সম্পূৰ্ণ ভিডিঅ' ভালকৈ চোৱা, কেনেকৈ ওলাব লাগে এনচাৰ ধুনীয়াকৈ শিকি যাবা। আজি তোমালোকৰ টাৰ্গেট হ'ল তোমালোকক শিকাই দিম, চিধা কথা, তোমালোকক ডাইৰেক্টলি ধুনীয়াকৈ শিকাই দিম। তো এতিয়া চোৱা, আমি বেছি পেক নকৰোঁ, ডাইৰেক্টলি কুৱেশ্যনলৈ আগবাঢ়োঁ। তো প্ৰথম প্ৰশ্নটো আমাৰ আছে ইয়াত, যদি লক্ষ্য কৰা তোমালোকৰ ইয়াত প্ৰথম প্ৰশ্ন দিছে, যদি আলফা আৰু বিটা এইটো বহুপদৰ কি হয়, শূন্য হয়, px² প্লাছ qx প্লাছ r কি হয়, দুটা শূন্য হয়, তেনেহ'লে আমাৰ কি ওলাব লাগে, এই দুটাৰ মান ওলাব লাগে, 1 প্লাছ আলফা হোল ইনটু 1 প্লাছ বিটাৰ মান আমাৰ ওলাই দিব লাগে। ইয়াত যদিও এনচাৰটো মই লিখি দিছোঁ, তথাপি এনচাৰ তোমালোকে ফ'কাছ নকৰিবা, তোমালোকে কি কৰা, আগতে অংকটো বুজিবলৈ ট্ৰাই কৰা, কেনেকৈ কৰিব লাগিব, ঠিক আছে? কেনেকৈ কৰিব লাগিব সেইটোৰ ওপৰত তোমালোকে ট্ৰাই কৰা। তো মই ইয়াত তোমালোকৰ পেজটো চেঞ্জ কৰিবলৈ যত্ন কৰিম, তোমালোকে ভালকৈ চাই লোৱা কুৱেশ্যনটো। মই এতিয়া পেজটো চেঞ্জ কৰিম, কাৰণ পেজটো চেঞ্জ কৰিলে মই ধুনীয়াকৈ তোমালোকক বুজাব পাৰিম, ঠিক আছে? তো এতিয়া চোৱা, মই পেজ চেঞ্জ কৰি আছোঁ। তো মোৰ ওচৰত আহি গ'ল এটা হোৱাইট পেজ, ঠিক আছে? তো হোৱাইট পেজত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তো চোৱা, আমাৰ কিহৰ মান ওলাব লাগে, আমাৰ মান ওলাব লাগে 1 প্লাছ আলফা হোল ইনটু 1 প্লাছ বিটা, ঠিক আছে? আমাৰ ইয়াৰ মান ওলাব লাগে। তো প্ৰথমে আমি ইয়াক সৰলীকৃত কৰি লওঁ, ঠিক আছে? প্ৰথমে আমি ইয়াক কি কৰিম, সৰলীকৃত কৰিম। তো এতিয়া সৰল কৰা, একৰ লগত কি কৰিবা, ইয়াক পূৰণ কৰিবা, অভিয়াছলি কথা, হয় নে নহয়? আকৌ একৰ লগত কি কৰিবা, ইয়াকো পূৰণ কৰিবা, হয়নে? তাৰপিছত আলফাৰ লগত এক পূৰণ কৰিবা, আৰু আলফাৰ লগত এক পূৰণ কৰিবা, ঠিক আছে? তো কৰা, একৰ লগত যদি এক পূৰণ কৰা কি হ'ব, এক হ'ব, প্লাছ আছে প্লাছ দিয়া, মানে ইয়াতো প্লাছ দিয়া, একৰ লগত বিটা পূৰণ কৰিলে কি হ'ব, বিটা হ'ব, ঠিক আছে? এতিয়া আলফাৰ লগত কৰা, আলফাৰ লগত এক যদি পূৰণ কৰা আলফা হ'ব, প্লাছ আছে প্লাছেই দিয়া, আলফা আৰু বিটা যদি পূৰণ কৰি কি হ'ব, আলফা বিটা হ'ব, ঠিক আছে? এইখিনি যদি ঠিকেই আছে ন? এতিয়া চোৱা, এতিয়া যদি মই তোমালোকক কওঁ আমাৰ সমীকৰণটো কি দিয়া আছিলে, আগতে সমীকৰণটো মই লিখি লওঁ, দিগদাৰ পাবা তোমালোকে। তো আমি আগতে সমীকৰণটো লিখি লওঁ যাতে তোমালোকৰ দিগদাৰ নোপোৱা। সমীকৰণটো আমাৰ আছিলে কি, যে px² প্লাছ qx প্লাছ r, হয় নহয়? এইটো আমাৰ সমীকৰণ আছিলে, হয়নে? এইটো আমাৰ সমীকৰণ আছিলে। এতিয়া আকৌ ইয়াত লৈ আহা, এইটো আমাৰ সমীকৰণ আছিলে, ঠিক আছে? এইখিনি মই ওপৰত ৰাখিছোঁ। এতিয়া চোৱা, মই যদি তোমালোকক কওঁ যে শূন্য দুটাৰ যোগফল, তোমালোকে কি ক'বা? আলফা আৰু বিটাৰ যদি যোগফল কওঁ, তেতিয়াহ'লে কি লিখিবা? অভিয়াছলি কথা -b/a লিখিবা। হয়তো এইখিনি শিকি আহিছা তোমালোকে, ক্লাছতেই বা স্কুলতেই হওক বা বাহিৰতেই হওক, ক'ৰবাত নহয় ক'ৰবাত শিকিছা যে আলফা আৰু বিটা যদি আমি যোগ কৰোঁ কি পাওঁ, আমি -b/a পাওঁ। তো ইয়াত b কি হয়, b কিউ হয়, তো কিউৰ সন্মুখত এটা মাইনাছ লগাই পেলাই কিউ দিয়া, আৰু a কি হয়, a হ'ল p, হয়নে? আৰু শূন্য দুটা তেনেকৈ যদি শূন্য দুটা আমি পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম, c/a পাম, c কি r হয়, আৰু a টো কি p হয়, ঠিক আছে? ইমানলৈকে ক্লিয়াৰ? এতিয়া চোৱা, এতিয়া কি কৰিবা? চোৱা, এতিয়া ভালকৈ চোৱা, এতিয়া এনচাৰটো আহি যাব তোমালোকৰ, যিটো এনচাৰ বিচাৰি আছিলে সেইটো এনচাৰ ধুনীয়াকৈ আহি যাব। চোৱা, এইখিনি সমীকৰণত চোৱা, এইখিনি যদি তুমি সৰলীকৃত কৰিছা, এনেই কৰা নাই, কিবা এটা কামত লগাবলৈ কৰিছা, হয় নহয়? এইখিনি সমীকৰণত যদি তুমি ধুনীয়াকৈ মানখিনি বহাই দিয়া, তেনেহ'লে কি পাবা চোৱাচোন। চোৱা, আমি এতিয়া মান বহাম, ইয়াত মান বহাম, ঠিক আছে? ইয়াত মান বহাম, ঠিক আছে? মই এই সমীকৰণটো আকৌ নিলিখোঁ, ইয়াতে ডাইৰেক্ট মান বহাম। তো 1ৰ জেগাত 1, ঠিক আছে? প্লাছৰ জেগাত প্লাছ। ইয়াত চোৱা, বিটা প্লাছ আলফা, তাৰমানে একেই কথা, আলফা প্লাছ বিটা বা বিটা প্লাছ আলফা একেই কথা, নহয় জানো? তো আলফা প্লাছ বিটাৰ মান আমাৰ অলৰেডি আছে, আমি ওলাই থৈছোঁ, হয় নে নহয়? -q/p, তাৰপিছত চোৱা, এই দুটাটো আহি গ'ল, এতিয়া আকৌ কি আছে, প্লাছ আছে প্লাছ দিয়া, ঠিক আছে? আৰু আলফা বিটাৰ মানটো আমাৰ তাত আছেই, r/p, কি হয়, r/p হ'ল। মই সমীকৰণটো মুছি দিম নে? মই এইটো নতুন ইউজ কৰি আছোঁ ভিডিঅ' ফুটেজটো, তো মই কেনেকৈ মুছে এইটোও নাজানো, মই কেনেকৈনো মুছে নাজানো, ঠিকে আছে? চোৱা, সমীকৰণ মুচিব নালাগে। এতিয়া ইয়াৰ এলচিএম লোৱা, যদি এলচিএম লোৱা, মই কালাৰটো চেঞ্জ কৰোঁ যাতে দিগদাৰ নহয় তোমালোকৰ। এলচিএম ল'লে কি হ'ব, p আৰু 1 কি হ'ব, p এলচিএম হ'ব, হয় নহয়? p এলচিএম, p একত p বাৰ p এক গুণ কি হ'ব, p হ'ব। এলচিএম লোৱাটো তোমালোকে জানাই ভালকৈ। আৰু ইয়াত হ'ব কিউ, চৰি মাইনাছ হ'ব ইয়াত, হা, ইয়াত মাইনাছ হ'ব, কাৰণ ওপৰত মাইনাছ আছে যে, মাইনাছ, ইয়াত কি হ'ব, p কেঞ্চেল হৈ যাব, থাকিব কি কিউ, ইয়াত প্লাছ আছে প্লাছ থাকিব,
আর আছে আৰৰ জাগাত আৰ থাকিব হয় নহয় কাৰণ কি পি পি কেনসেল আৰৰ জাগাত আৰ তাৰ মানে আমাৰ ফাইনাল আনসাৰটো কি আহিল আমাৰ ফাইনাল আনসাৰটো আহিল পি মাইনাছ কিউ প্লাছ আৰ ডিভাইডেড বাই কি পি এতিয়া আমি গৈ পেলাই চাম যেটো আছে নাই আমাৰ এক্সামৰ সৰি অপচনত পি মাইনাছ কিউ প্লাছ আৰ ডিভাইডেড বাই পি যদি ইয়াত তোমালোকে লক্ষ্য কৰা চাবা যে এই অপচন ডি টোত যেটো আমাৰ এনসাৰটো ওলাইছিলে সেই এনসাৰটো অপচন ডি ত আছে হয় নহয় পি মাইনাছ কিউ প্লাছ আৰ ডিভাইডেড বাই পি তো এইটো আমাৰ এনসাৰ ডি বুজি পালা চাগে নে দিগদাৰ আছে যদি দিগদাৰ থাকে তাহলে তোমালোকে ভিডিওটো পজ কৰি পেলাই আকৌ চাব পাৰা ঠিক আছে এতিয়া চোৱা নেক্সট কোৱেশ্চন সেকেন্ড নাম্বাৰ কোৱেশ্চনত চোৱা কি দিছে যে তোমাৰ উক্তি এটা দিছে যে যদি দ্বিঘাত বহুপদ 3x² প্লাছ kx প্লাছ 5 শূন্য দুটাৰ যোগফল আমাৰ শূন্য দুটাৰ যোগফল দিয়া আছে কি দিয়া আছে শূন্য দুটাৰ আমাৰ যোগফল দিয়া আছে তাৰমানে কি আলফা প্লাছ বিটা আমাক কি দিয়া আছে 3 দিয়া আছে ঠিক আছে তেন্তে বোলে কি হয় k এর মান কি হয় -2 হয় তাৰমানে আমাৰ উক্তিত দিছে যে যদি দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল মানে আলফা আৰু বিটা যি দুটা শূন্য ওলাব সেই দুটাৰ শূন্য যদি আমি যোগ কৰো তেনে আমাৰ आंसर কি ওলাব 3 ওলাব বুলি কৈ আছে যদি এনেকুৱা 3 ওলাই তেনে ইয়াত k টো আছে সো ইয়াত k টো আছে না ইয়াত k টো আছে না এই k এর মান বোলে কি হয় -2 হয় তো আগতে আমি এটো পৰীক্ষা কৰি লও যে সঁচাকে -2 হয় না নহয় তো মই নতুন এটা পেজ লবলৈ যত্ন কৰিম নতুন পেজ আহি গল হোয়াইট কালাৰৰ পেজ এটা আহি গল তো ইয়াত চোৱা আমাৰ সমীকৰণটো দিয়া আছিল কি 3x² প্লাছ kx প্লাছ 5 এইটো আমাৰ সমীকৰণ দিয়া আছিল এতিয়া তুমি এই আগৰ নিচিনা কৰাচোন আলফা প্লাছ বিটাত কি লিখিবা ইয়াত -b/a লিখিবা অবভিয়াসলি কথা হয় নহয় তো -b/a যদি লিখা তাহলে কি লিখিবা -k/3 am I right -k/3 এতিয়া চোৱা ইয়াত কিন্তু আলফা আৰু প্লাছ বিটাৰ মান তোমাক দিয়া আছিল আলফা প্লাছ বিটাৰ মান তোমাক দিয়া আছিল কিমান দিয়া আছিল 3 দিয়া আছিল am I right 3 দিয়া আছিল হয় নহয় 3 দিয়া আছিল আৰু হেইফালে কি আছে সমান দিয়া হেইফালে কি আছে -k/3 বজ্ৰ পূৰণ কৰি দিয়া 3 লগত পূৰণ কৰিলে কিমান হ'ব 9 হ'ব সমান দিয়া ইয়াত আছে কিমান -k -2 এইফালে লৈ আহা -2 এইফালে লৈ আহা তো -9 ইকুৱেল টু কি k হ'ব তাৰ মানে k এর মান আমি কি পাৰো -9 পালো কিন্তু হিয়তে কি কৈছিলে হিয়তে k এর মান তো -9 কোৱা নাছিলে চাব পাৰা মানে আমি k এর মানটো কিমান পালো মনত ৰাখিবা k এর মানটো আমি কিমান পালো -9 পালো তো হিয়তে কি কৈছিলে k এর মানটো কি বুলি কৈছিলে চোৱাচোন k এর মান কি বুলি কৈছিলে ইয়াতে সৰি k এর মান কি বুলি কৈছিলে ইয়াত -2 বুলি কৈছিলে কিন্তু আমাৰ आंसर মতে কি আহিল -9 আহিল হয় নহয় তাৰ মানে কি উক্তিটো আমাৰ ভুল কি হয় উক্তিটো আমাৰ ভুল যেটো উক্তি দিয়া আছে আমাক সেই উক্তিটো আমাৰ কি ভুল এটা যুক্তিটো চাওচোন যুক্তিত কি দিয়া আছে যুক্তি দিয়া আছে যে ax² প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a টো সবেই জানো আমি হয় নহয় শূন্য দুটাৰ পূৰণফল সদায় কি হয় c/a হয় তাৰমানে কি যুক্তি শুদ্ধ উক্তি ভুল আৰু যুক্তি শুদ্ধ তাৰমানে d টো চোৱা a সত্য নহয় কিন্তু r সত্য হয় হয় ঠিকই a টো সত্য নহয় r টো সত্য হয় দ্যাট মিন্স আমাৰ आंसर কি পালো আমি आंसर পালো অপচন ডি ক্লিয়াৰ হল নে সবৰে ক্লিয়াৰ যদি ক্লিয়াৰ হল তেনে পিছৰ প্ৰশ্নটো চোৱা যদি ক্লিয়াৰ হল পিছৰ প্ৰশ্নটো চোৱা ইয়াত আৰু এটা প্ৰশ্ন দিছে তোমাক যে এটা ৰৈখিক বহুপদ px - q ৰ শূন্য হ'ব এটা মানে কি এটা ৰৈখিক সমীকৰণ দিয়া আছে কি দিয়া আছে এটা ৰৈখিক সমীকৰণ দিয়া আছে যে যি সমীকৰণ হল px কি লিখি আছো px - q ইয়াৰ এটা শূন্য লাগে তাৰ মানে ইয়াৰ হেইফালে কি আছে শূন্য আছে তো px ৰাখি দিয়া সমান দিয়া এইটো হেইফালে গলে এইটো x হয় ঠিক আছে এইটো হেইফালে গলে কি হ'ব প্লাসৰ কি হ'ব আৰু x ৰাখি দিলে কি হ'ব q ৰ তলত কি আহি যাব p টো আহি যাব তো q/p তো q/p টো আমাৰ কি হ'ব आंसर হ'ব q/p টো কি হ'ব আমাৰ q/p টো আমাৰ आंसर হ'ব তো q/p টো কত আছে অপচন বি ত আছে তো অপচন বি আমাৰ ৰাইট आंसर হ'ব ইমানো হাৰ্ড নাছিল এইটো অপচন বি কি হ'ব আমাৰ ৰাইট आंसर হ'ব পিছৰ প্ৰশ্ন চোৱা দুনিয়া আৰু এটা প্ৰশ্ন আহিছে ইয়াত চোৱা কৈছে যে যদি px 4x² প্লাস 2bx প্লাস 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাস বিটা ইকুয়াল টু 0 হয় তাৰমানে শূন্য দুটা দিয়া আছে কি আলফা বিটা আৰু আলফা বিটাৰ যোগফল তাৰমানে আলফা আৰু বিটা যদি তুমি যোগ কৰা তেনে 0 হ'ব তেনে আমাৰ বিৰ মান ওলাই দিব লাগে কিহৰ মান ওলাই দিব লাগে বিৰ মান আগতে বিটো চাই লোৱা ক'ত আছে আগতে চাই লোৱা কিয়নো মই পেজ যেতিয়া চেঞ্জ কৰিম তেতিয়া তোমাৰ আকৌ দিগদাৰ হৈ যাব তো আগতে বিটো চাই লোৱা ধুনীয়াকে এইটো চোৱা বি ইয়াতে আছে 2b এই বিৰ মানটো আমাৰ লাগে এই বিৰ মানটো আমাৰ কি লাগে ওলাব লাগে ঠিক আছে এই বিৰ মানটো আমাৰ ওলাব লাগে এতিয়া আমি কি কৰিম পেজটো চেঞ্জ কৰিম আৰু অংকটো বুজাবলৈ চেষ্টা কৰিম চোৱা মই এটা ব্ল্যাঙ্ক পেজ লৈ লৈছো আমাৰ px দিয়া আছিল কিমান px আমাৰ দিয়া আছিল 4x² প্লাস 2bx প্লাস 9 ঠিক আছে এইটো আছে শূন্য আৰু এই বহুপদটো আৰু আমাৰ শূন্য দুটা দিয়া আছিল কি আলফা আৰু বিটা এইটো শূন্য দুটা দিয়া আছিল আৰু এটা বস্তু দিয়া আছিল কি আলফা প্লাস বিটাৰ মান দিয়া আছিল কিমান 0 ঠিক আছে তো এতিয়া চোৱা
আলফা প্লাছ বিটা সেই আগৰ নিচিনাই কৰা, এইটো 0 হয়, ঠিক আছে, এইটো 0 হয়। এতিয়া আগৰ নিচিনা কৰা, আলফা প্লাছ বিটা কি লিখিবা মাইনাছ বি বাই এ, মাইনাছ বি কি হয়, মাইনাছ বি হ'ল মাইনাছ টুৱাইছ অফ বি, হয়নে, মাইনাছ টুৱাইছ অফ বি, আৰু এ কি হয় 4 হয়, এ 4 হয়। তে চোৱা আলফা প্লাছ বিটাৰ মান আমাৰ 0 দিয়া আছে, আৰু ইয়াক যদি 2 ইয়াক কাটি দিয়া তেনে দুবাৰ যাব, তাৰমানে কি ওপৰে সেইফালে কি পাবা, এইফালে কি পাবা, এইফালে মাইনাছ বি বাই 2 পাবা, বজ্ৰপূৰণ কৰি দিয়া। তো বি ইজিকেল টু কিমান পাবা, বি ইজিকেল টু 2 লগত 0 পূৰণ কৰিলে 0, বজ্ৰপূৰণটো চাগে জানাই তোমালোকে, তাৰমানে আমাৰ বিৰ মান ওলাই গ'ল কি 0, আমাৰ বিৰ মানেই লাগে, হয় নে নহয়, বিৰ মানে আমাৰ লাগিছিলে, তো এনচাৰটো আমাৰ কি ওলাল 0 ওলাল। এতিয়া গৈ পেলাই চাম আমি অপশ্যনটো ক'ত আছে, এইটো চোৱা, এইটো চোৱা অপশ্যনটো আছে ডিত, তো এনচাৰটো আমাৰ কি হ'ব ডি, এনচাৰটো আমাৰ কি হ'ব ডি। ঠিক আছে, মই বাৰে বাৰে কৈ আছোঁ তোমালোকে এনচাৰত আগতে ফ'কাছ নকৰিবা, আগতে তোমালোকে অংকটোত ফ'কাছ কৰা, যাতে অংকটো তোমালোকে হেৰি কৰিব পাৰা, ঠিক আছে। তো এনচাৰটো আমাৰ কি হ'ব ডি। নেক্সট চোৱা, এতিয়া পিছৰ প্ৰশ্নটো চোৱা, যে এটা বহুপদ ৰাশিৰ লেগটোৱে এক্স অক্ষক দুটা বিন্দুত কাটে আৰু ৱাই অক্ষক এটা বিন্দুত কাটে, তেনেহ'লে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব, সদায় মনত ৰাখিবা বহুপদটো এক্স অক্ষত কেইটা বিন্দুত কাটি আছে সেইটোৰ ওপৰত তোমালোকে কি কৰিবা ডিপেণ্ড কৰিবা, এক্স অক্ষত যিমানটা বিন্দুত কাটিব সিমানটা সমাধান থাকিব, ঠিক আছে। এক্স বিন্দুটো তোমালোকে ফ'কাছ কৰিবা, ৱাই বিন্দু চাবই নালাগে, যদি এনেকুৱা কুৱেশ্যন আহে, ঠিক আছে, এনেকুৱা যদি কুৱেশ্যন আহে তেনেহ'লে কি ফ'কাছ কৰিবা তোমালোকে ফ'কাছ কৰিবা যে এক্স বিন্দুত কেইটা বিন্দুত কাটি আছে, এক্স অক্ষত কেইটা বিন্দুত কাটি আছে, সেইটোৱেই হ'ব তোমালোকৰ এনচাৰ। তো ইয়াত কি আছে যে এটা বহুপদ ৰাশিৰ লেগটোৱে এক্স অক্ষক দুটা বিন্দুত কাটিছে, দ্যাট মিনছ কি দুটা এনচাৰ আহিব, কি আহিব দুটা এনচাৰ আহিব, তাৰমানে দুটা শূন্য থাকিব, তো কি লিখিবা এনচাৰ কমেও 2, ঠিক আছে, বুজি পালা চাগে, বুজাব পাৰিছোনে, বুজি পালা, অ'কে। পিছত চোৱা, এটা দ্বিঘাত বহুপদ পি এক্স এক্স স্কোয়াৰ, এটা দ্বিঘাত বহুপদ পি এক্স এক্স স্কোয়াৰ বি এক্স প্লাছ চিৰ শূন্য দুটা আলফা আৰু বিটা, যদি আলফা প্লাছ বিটা ইজিকেল টু 7 হয় আৰু আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ 29 হয়, তেন্তে বি আৰু চিৰ মান ওলাব লাগে, কি মান ওলাব, বি আৰু চিৰ মান আমাৰ ওলাই দিব লাগে, ঠিক আছে। অ'কে, আমি এনচাৰত ফ'কাছ নকৰোঁ, আমি কুৱেশ্যনটোতহে ফ'কাছ কৰিম, আৰু আমি নতুন পেজ ল'বলৈ যত্ন কৰিম, যাতে তোমালোকক ধুনীয়াকৈ মই বুজাই দিব পাৰোঁ। তো এতিয়া আমি যাওঁ ক'ত, নতুন পেজত চোৱা, নতুন পেজ চোৱা, ব্লেংক পেজ লৈ ল'লোঁ মই, আমাৰ সমীকৰণটো কি দিয়া আছিলে, তাৰমানে পি এক্সটো কি দিয়া আছিলে, অ'কে, এইটো আমাৰ পি এক্স দিয়া আছিলে, আৰু শূন্য দুটা দিয়া আছিলে আলফা আৰু বিটা, ঠিক আছে, শূন্য দুটা দিয়া আছিলে আলফা আৰু বিটা, আৰু শূন্য দুটাৰ যোগফল দিয়া আছিলে কিমান, শূন্য দুটাৰ যোগফল দিছিলে আলফা প্লাছ বিটা আমাৰ দিয়া আছিলে কিমান 7, আৰু আলফা বিটা কিমান দিয়া আছিলে, আলফা বিটা আমাৰ দিয়া আছিলে 29, ঠিক আছে 29। এতিয়া যদি মই কওঁ তোমালোকক আলফা প্লাছ বিটা সেই আগৰ নিচিনাই একেই, নিয়ম বেলেগ নহয়, আলফা প্লাছ বিটা তোমালোকে কি লিখিবা, অভিয়াছলি কথা বি বাই এ লিখিবা, মাইনাছ বি বাই এ লিখিবা, ইয়াত মাইনাছ বি মানে কি অভিয়াছলি বি এ হ'ব, ইয়াত চোৱা, ইয়াত অলপ দিগদাৰ আছে, দিগদাৰ একো নহয়, তথাপি চোৱা তলত মাইনাছ বি বাই এ লিখিলা হয় নে নহয়, তো তলত এ লিখিবই নালাগে, কাৰণ এ তোমাৰ এক আছে, এক লিখিব নালাগে, তলত এক লিখি থাকিলে এক লিখিবই নালাগে, অ'কে। তো ইয়াত লিখিবা কি মাইনাছ বি লিখি দিবা কেৱল, ঠিক আছে। তাৰপিছত আলফা বিটা কি হ'ব, আলফা বিটা কি হ'ব চি বাই এ, ইয়াতো লিখিব নালাগে, চি টু চি লিখি দিয়া, চি টু চি আছে ইয়াত, হয় নহয়, চি টু চি আছে, হয়নে, হৈ গ'ল, এইখিনি হ'ল। এতিয়া চোৱা, এইখিনি যদি হ'ল তোমালোকৰ, এইখিনি হোৱাৰ পিছত তোমালোকে যোৱা এতিয়া আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰত, কিয় যাম বাৰু, মই এইখিনি বুজি পালা ন, মই এইখিনি মুচি দিম আকৌ, সেইকাৰণে কৈ আছোঁ, এইখিনি বুজি পালা নিশ্চয়। তো এতিয়া চোৱা, ইয়াত কি দিছে চোৱা, আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ 29 দিয়া আছে, হয় নহয়, তো আমি আলফা স্কোয়াৰ আৰু বিটা স্কোয়াৰৰ কিবা এটা সূত্ৰ আছে আমাৰ, সেই সূত্ৰটো আমি ইউজ কৰিম, আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ, ইয়াৰ সূত্ৰ কি, ইয়াৰ সূত্ৰ হ'ল কি যে আলফা প্লাছ বিটাৰ হোল স্কোয়াৰ ইজ ইকুৱেল টু মাইনাছ টুৱাইছ অফ আলফা বিটা, ইয়াৰ আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ সূত্ৰ কি, আলফা প্লাছ বিটা হোল স্কোয়াৰ মাইনাছ টুৱাইছ অফ আলফা বিটা। এতিয়া চোৱা, গোটেইখিনি মান আছেই তোমাৰ তাত, তুমি টেনশ্যন ল'ব নালাগে, আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ মান তোমাৰ তাত আছে 29, হয় নহয়, সমান দিয়া, আলফা প্লাছ বিটা হোল স্কোয়াৰ, আলফা প্লাছ বিটাৰ মান তোমাৰ তাত আছে, আলফা প্লাছ বিটাৰ মানো তোমাৰ তাত আছে, দি দিছে কুৱেশ্যনত, আলফা প্লাছ বিটাৰ মান কিমান 7 হয়, তো আলফা প্লাছ বিটাৰ ওপৰত কি আছে স্কোয়াৰ আছে, তাৰমানে 7ৰ ওপৰত স্কোয়াৰ থাকিব, মাইনাছৰ জেগাত মাইনাছ, 2 আলফা বিটা 2ৰ জেগাত 2 দিবা, হয় নহয়, 2ৰ জেগাত 2 দিবা, আলফা বিটাৰ জেগাত আলফা বিটা হ'ল। এতিয়া চোৱা 29 আছে, 29 দিয়া, ইয়াত 7 গুণ কিমান 49, হয় নহয়, 7 গুণ 49, সেই 49টো কি প্লাছত আছে, এইফালে আহি গ'লে সমান চিহ্ন, এইফালে এইফালে লৈ আহা, কিমান হ'ব মাইনাছৰ হৈ যাব, মাইনাছৰ 49 হৈ যাব, সমান দিয়া, আৰু সেইফালে কি আছে মাইনাছৰ টুৱাইছ অফ আলফা বিটা, অ'কে। নেক্সট চোৱা, ইয়াত আহিব কি 9ৰ পৰা 9 গ'ল 0, 4ৰ পৰা 2 গ'ল 2,
মাইনাছৰ 20 আৰু ইয়াৰ ফালে কি থাকিব টুৱাইছ অফ আলফা বিটা মাইনাছ মাইনাছ কেঞ্চেল কৰি দিলে কি হ'ব চোৱা এই দুটো আলফা বিটাৰ লগত কি হৈ আছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব মই শৰ্টকাট কৰি আছোঁ হৰণ হ'ব তো কাটাকাটি কৰিলে কি হ'ব 0 হ'ব হয়নে তাৰমানে আলফা বিটাৰ মান কিমান পালা 10 পালা আলফা বিটাৰ মান কিমান পালা 10 পালা আলফা বিটাৰ মান আমাৰ কিমান 10 আৰু আলফা বিটাৰ জায়গাত আমি কি লিখিব পাৰোঁ আলফা বিটাৰ জায়গাত আমি কি লিখিব পাৰোঁ মাইনাছ চি বাই এ আৰু ইয়াত সৰি চি মাইনাছ নহয় আলফা বিটাৰ মান কি লিখিব পাৰোঁ চি বাই এ লিখিব পাৰোঁ প্লাছৰ হয় ঠিক আছে তো চি বাই এ লিখিব পাৰোঁ তো চি বাই এ যদি লিখিব পাৰোঁ তাৰমানে আলফা বিটাৰ মান চি বাই এ লিখিব পাৰোঁ এটো আমাৰ একেই আছিলে হয় নহয় চিৰ জায়গাত চি আছে দ্যাট মিন্স চি আলফা বিটাৰ জায়গাত কি লিখিম চি লিখিম সমান 10 তাৰমানে চিৰ মান আমাৰ কিমান পালোঁ 10 পালোঁ চিৰ জায়গাত আমি কিমান পালোঁ 10 পালোঁ আলফা প্লাছ বিটাৰ মান কিমান আছিলে ডাইৰেক্ট দিয়া আছে আমাৰ আলফা প্লাছ বিটাৰ মান কি আছিলে আলফা প্লাছ বিটাৰ মান কি আছিলে আমাৰ ডাইৰেক্ট দিয়া আছিলে আলফা প্লাছ বিটাৰ মান আছিলে তোমাৰ 7 হয়নে আৰু আলফা প্লাছ বিটাৰ জায়গাত কি লিখিব পাৰোঁ মাইনাছ বি বাই এ আৰু মাইনাছ বি বাই এ মানে হ'ল এক লিখিব নালাগে তো মাইনাছ বি ইকুৱেল টু 7 তো ইয়াত যদি বি ৰাখি দিয়া মাইনাছটো এইফালে যাব -7 তাৰমানে চি আৰু বিৰ মান পাই গ'লোঁ হয় নহয় চি আৰু বিৰ মান পাই গ'লোঁ হয়নে তাৰমানে এই দুটাৰ মানেই লাগে আমাৰ ইয়াত চোৱা বি আৰু ইয়াত চি যদি বুজা নাই তেনেহ'লে আকৌ তোমালোকে ভিডিঅ' অলপমান আগুৱাই লৈ পেলাই চাই ল'বা ঠিক আছে বিৰ মানো পাই গ'লোঁ চিৰ মানো পাই গ'লোঁ বিৰ মান কিমান -7 আৰু চিৰ মান কিমান 10 এতিয়া গৈ পেলাই আমি চাম -7 10 যদি তোমালোকে লক্ষ্য কৰা তেনেহ'লে চাবা যে অপশ্যন বি তোমালোকৰ এনচাৰটো আছে বি কিমান -7 চি কিমান 10 বুজি পালা নিশ্চয় বুজি পালা অ'কে যদি বুজি পালা তেনেহ'লে পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো আমাৰ কি দিছে পিছৰ প্ৰশ্নটোত 8 নম্বৰ চোৱা যদি এটা বহুপদ px = ax³ প্লাছ bx² প্লাছ cx প্লাছ ডিৰ মান x = 0 ৰ বাবে 10 আৰু x = 15 ৰ বাবে x কি হয় এইটো 1 ৰ বাবে সৰি 1 ৰ বাবে 15 হয় তেন্তে a প্লাছ b প্লাছ c ৰ মান আমাৰ ওলাই দিব লাগে আকৌ পঢ়ি লোৱা কোৱেশ্চনটো ধুনীয়াকৈ পঢ়ি লোৱা মই চেঞ্জ কৰিম পেজ চেঞ্জ কৰিম যদি এটা বহুপদ px ax³ প্লাছ bx² প্লাছ cx প্লাছ ডিৰ মান কি x 0 হ'লে এনচাৰটো 10 আহে আৰু x 1 হ'লে এনচাৰটো আহে কিমান 15 তেনেহ'লে আমাৰ এইটো ওলাব লাগে a প্লাছ b প্লাছ c মানে ইয়াতে অলপমান বুজি লোৱা সেইটো পেজত যোৱাৰ আগতে ইয়াতে বুজি লোৱা কাৰণ p x ৰ জাগাত যদি আমি 0 দিওঁ কি দিওঁ এই px আছে নাই x ৰ জাগাত যদি আমি 0 দিওঁ তেনেহ'লে আমাৰ এনচাৰটো কি আহে এনচাৰটো আমাৰ আহিব 10 আৰু px ৰ জাগাত যদি আমি 1 দিওঁ তেতিয়াহ'লে x ৰ মান এনচাৰটো কি আহে এনচাৰটো আহে 15 তেনেহ'লে আমাৰ ওলাব লাগে কি a প্লাছ b প্লাছ c ৰ মান ওলাব লাগে এইখিনি বস্তু দিয়া আছে মানে এই দুটা বস্তু দিয়া আছে যে p যদি 0 হয় এনচাৰটো আহে 10 p যদি 1 হয় এনচাৰটো আহে 15 এতিয়া চোৱা আৰু সমীকৰণটো ভালকৈ চাই লোৱা একো হাৰ্ড নহয় আদৰ্শ সমীকৰণ হয় ax³ প্লাছ bx² প্লাছ cx প্লাছ d ঠিক আছে এতিয়া চোৱা মই পেজটো চেঞ্জ কৰিলোঁ আমাৰ সমীকৰণটো জানাই তোমালোকে সমীকৰণটো কি দিয়া আছিলে সমীকৰণটো আমাৰ দিয়া আছিলে যে px = ax³ প্লাছ bx² প্লাছ cx প্লাছ d এইটো কিউব হয় এইটো a হয় যদি আমি p2 কি ধৰোঁ x ৰ জাগাত যদি 0 ধৰোঁ এনচাৰটো আহে কিমান 10 তে চোৱা আগতে তুমি বুজি লোৱা আগতে ধুনীয়াকৈ বুজি লোৱা ইমান হাৰ্ড নহয় যদি p x ৰ জাগাত কি দিছা 0 দিছা অবভিয়াছলি এতিয়া কথা কি ইয়াত যিমানখিনি x আছে ইয়াত হয় নহয় ইয়াত যিমানখিনি x আছে px ৰ জাগাত যিমানখিনি x আছে তাৰমানে x ৰ জাগাত তুমি 0 ধৰি দিছা তাৰমানে যিমান x আছে এই সমীকৰণত গোটেইখিনি কি হ'ব 0 হ'ব তো ইয়াত যদি 0 হয় তে এনচাৰটো 0 হ'ব ইয়াত যদি 0 হয় এনচাৰটো 0 হ'ব ইয়াত যদি 0 হয় এনচাৰটো 0 হ'ব তাৰমানে যিকোনো বস্তুৰ লগত যদি 0 পূৰণ হৈ থাকে তেতিয়াহ'লে এনচাৰটো কি হয় 0 হয় তো এইখিনি যেতিয়া 0 বহাবা গোটেইখিনি কি হ'ব 0 হ'ব এনচাৰ তো বাকী থাকিব কি d তাৰমানে p 0 হ'লে এনচাৰটো আমাৰ কি আহিব d আহিব ঠিক আছে এতিয়া যদি p তোমালোকে 1 ধৰা কি ধৰা 1 ধৰিলা p 1 ধৰিলা এতিয়া চোৱা p কি ধৰিলা তোমালোকে 1 ধৰিলা এতিয়া চোৱা ইয়াত 1 দিবা 1 ৰ লগত যিমানেই পাৱাৰ নাথাকক কিয় এনচাৰ কি হ'ব একেই হ'ব সৰি সেই সংখ্যাটোৱেই হ'ব যি সংখ্যাটোৰ লগত তুমি 1টো পূৰণ কৰি আছা তো কাৰ লগত পূৰণ কৰিছা ইয়াৰ লগত পূৰণ কৰি আছা তো a হ'ব ইয়াত প্লাছ আছে প্লাছ ইয়াত b লগত পূৰণ কৰি আছা তো b হ'ব প্লাছ আছে প্লাছ ইয়াত c লগত পূৰণ কৰি আছা তো c হ'ব ঠিক আছে c হ'ব আৰু লগতে ইয়াত থাকিব কি ইয়াততো d থাকিবই d জাগাতো d থাকিবই এতিয়া d জাগাত d মান বহাই দিয়া কোনো দিগদাৰ নাই ন d জাগাত d মান বহাই দিয়া আৰু p1 ৰ মান বহাই দিয়া p1 ৰ মান আমি জানো সবেই p1 ৰ মান কিমান 15 দিয়া আছিল আমাৰ 15 a প্লাছ b প্লাছ c d ৰ জাগাত d নবহাবা d এই মাত্ৰ আমাৰ ওলাই আহিল এইটো মই দিয়া নাই ইয়াত d কিমান আমাৰ মানে p0 যে আছিলে p0 কিমান সেইটোৱেই d বুজা নাই আগতে বুজি লোৱা আকৌ বুজি লোৱা চোৱা মানে p0 আমাৰ কিমান দিয়া আছিলে 10 দিয়া আছিলে আৰু p0 যেতিয়া নেকি আমি ইয়াত x ৰ মান 0 বহালো তেতিয়া আমাৰ এনচাৰটো d আহিলে তাৰমানে d ৰ মানো কি হয় 10 হয়
ডিৰ মানে টেনেই হয় নহয় তেতিয়া ডিৰ মানে কি বহাম 10 বহাম এতিয়া এ বি চি যিখিনি আছে সেইখিনি এইফালে ৰাখি দিয়া আৰু এইটো এইফালে আহিলে কি হ'ব 15 লগত মাইনাছ হৈ যাব 15 লগত কি হৈ যাব মাইনাছ হৈ যাব 15 লগত মাইনাছ হ'ব 10টো এনচাৰটো আমি কি পাম ফাইনেল এনচাৰটো আমি কি পাম 5 আৰু কাৰ এনচাৰ পাইছোঁ এইটো এ প্লাছ বি প্লাছ চিৰ এনচাৰ পাইছোঁ এ প্লাছ বি প্লাছ চি আৰু এই 10টো এইফালে আহিলে এই 10টো যদি এইফালে আহি যায় তেনেহ'লে মাইনাছ হ'ব 15 পৰা 10 গুচি গ'লে কিমান থাকিব তোমাৰ এনচাৰ থাকিব 5 ওকে তো আমি এনচাৰটো বিচাৰি ওলাম ক'ত আছে 5 চোৱা অপশ্যন চি চোৱা অপশ্যন চি হাত পাইছা যদি হাত পোৱা কমেণ্টত জনাই দিবা মই আকৌ লাগিলে বুজাই দিম ঠিক আছে পাৰ্চনেলি বুজাই দিম কোনো টেনশ্যন ল'ব নালাগে ঠিক আছে মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকিব মই পাৰ্চনেলি তোমালোকক হোৱাটছআপত গৈ পেলাই ধুনীয়াকৈ বুজাই দিম যদি দিগদাৰ পোৱা ঠিক আছে যদি দিগদাৰ পোৱা মই বাৰে বাৰে কৈ আছোঁ যদি দিগদাৰ পোৱা তেনেহ'লে হোৱাটছআপ কৰিবা মই ধুনীয়াকৈ বুজাই দিম ঠিক আছে পিছত চোৱা কি চৰ্তত চোৱা দিছে কি চৰ্তত পি এক্স কিউব প্লাছ কিউ এক্স স্কুৱাৰ প্লাছ আৰ এক্স প্লাছ এছ ইজ ইকুৱেল টু 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব ত্ৰিঘাত কৈছে ত্ৰিঘাত তাৰমানে কি ত্ৰিঘাত সমীকৰণ মানে কি যাৰ যিটো সমীকৰণ সৰ্বোচ্চ পাৱাৰ সৰ্বোচ্চ ঘাতটো 3 হয় সৰ্বোচ্চ ঘাতটো কি হ'ব লাগিব 3 হ'ব লাগিব সেইবিলাকক কি বুলি কোৱা হয় ত্ৰিঘাত তাৰমানে কি সৰ্বোচ্চ মানে 3 ঘাতটো থাকিবই লাগিব পাৱাৰটো 3 থাকিবই লাগিব যেনেকৈ সমীকৰণ নহওক কিয় পাৱাৰ 3 থাকিবই লাগিব দেখোন মই এনে কি বুজাব বিচাৰিছোঁ মই পাৱাৰ 3 থাকিবই লাগিব বাৰে বাৰে কৈ আছোঁ কিয় কৈ আছোঁ কাৰণ চোৱা এতিয়া যদি এক্সৰ জাগাত বা কি সৰি পিৰ জাগাত যদি আমি এইটো পি যিটো আছে পিৰ জাগাত যদি আমি কি বহাই দিওঁ 0 বহাই দিওঁ তো 0 যদি বহাই দিওঁ তেনেহ'লে 0 টো এক্স কিউবৰ লগত যদি পূৰণ কৰি দিওঁ তেতিয়া আনচাৰ কি হ'ব 0 আহিব কি আহিব 0 আহিব তো কিউবৰ জাগাত কি আহি গ'ল 0 আহি গ'ল আৰু বাকীখিনি যিমানেই নবহা কিয় স্কুৱেৰত থাকি যাব হয় নহয় স্কুৱেৰত থাকি যাব কিউবটো নাইকিয়াই হৈ গ'ল 0 বহালে কিউবটো কি হৈ যাব নাইকিয়া হৈ যাব হয় নহয় 0 বহালে কিউবটো কি হৈ যাব নাইকিয়া হৈ যাব 0 বহালে কিউবটো নাইকিয়া হৈ যাব ডেট মিনছ কি আমি 0 বহাব নোৱাৰিম আমি কি বহাব নোৱাৰিম 0 বহাব নোৱাৰিম আৰু লগতে কিউ যিটো আছে কিউতো আমি 0 বহাব নোৱাৰিম কিউতো আমি 0 বহাব নোৱাৰিম কিউ যদি আমি 0 বহাই দিওঁ তাহলে কি হ'ব স্কয়াৰটো 0 হৈ যাব ঠিক আছে তাৰমানে কিউ আমি 0 বহাব নোৱাৰিম তাৰমানে পি 0 বহাব নোৱাৰিম কিউ 0 বহাব নোৱাৰিম পি আৰু কিউ দুয়োটাই 0 বহাব নোৱাৰিম তো এইটো ক'ত আছে সো পি আৰু কিউ আৰু বাকীখিনি 0 বহাব পাৰিম তোমালোকে হয়তো ভাবি আছা স্যাৰ এতিয়া আৰৰ জাগাত কি আমি 0 বহাব নোৱাৰিম পাৰিবা আৰৰ জাগাত পাৰিবা এছৰ জাগাতো পাৰিবা ঠিক আছে এছৰ জাগাতো পাৰিবা আৰৰ জাগাতো পাৰিবা কিন্তু পি আৰু কিউৰ জাগাত নোৱাৰা তো আমাৰ এনসাৰটো ক'ত আছে চোৱা এইটো চোৱা বি নাম্বাৰটো চোৱা বি নাম্বাৰ পি নট ইকুৱেল টু 0 কিউ নট ইকুৱেল টু 0 তাৰমানে পিৰ মান আমি 0 বহাব নোৱাৰিম কিউৰ মান আমি 0 বহাব নোৱাৰিম নেক্সট কুৱেশ্যন চোৱা যদি আৰু এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন ঠিক আছে এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন অহা ভিডিঅ'ত আকৌ 10টা কুৱেশ্যন লৈ আহিম আৰু এই গোটেইখিনি কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট হয় যদি তোমালোকে ভিডিঅ'বোৰ চাই আছা তেনেহ'লে যদি সম্পূৰ্ণকৈ চাইছা লাষ্ট কুৱেশ্যনত তোমালোকে উপনীত হৈছা কংগ্ৰেচুলেশ্যন যদি সকলোখিনি চাইছা তেনেহ'লে তোমালোকে এই যিখিনি মেথছ মই কৰাই দিছোঁ এই গোটেইখিনি মেথছ যদি তোমালোকে বহীত উঠাই লোৱা তোমালোকে বহুত প্ৰফিট হ'ব তোমালোকৰ মোৰ প্ৰফিট নহয় তোমালোকৰহে প্ৰফিট হ'ব ঠিক আছে এতিয়া চোৱা যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x কিউব মাইনাছ 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে কি হ'ব x অক্ষত মাত্ৰ এটা বিন্দুত কাটিব যদি বাস্তৱ সংখ্যা হয় x বিন্দুত মানে x অক্ষত কি কৰিব এটা বিন্দুতহে কাটিব মাত্ৰ এটা বিন্দু ঠিক আছে তো ক'ত আছে চোৱা এনসাৰটো ক'ত আছে চোৱা এইটো চোৱা বি নম্বৰ চোৱা যে x অক্ষক মাত্ৰ এটা বিন্দুতহে সেট কৰে ঠিক আছে এটা বিন্দুতহে সেট কৰে ঠিক আছে ওকে সো আশা কৰি বুজিলা মই ইমান ভালকে হেৰি কৰিব নোৱাৰিলোঁ মানে এক্সপ্লেইন কৰিব নোৱাৰিলোঁ কাৰণ মোৰ আঙুলিৰে মই হেৰি কৰি আছোঁ লিখা লিখি কৰি আছোঁ তো অলপ দিগদাৰ হ'ব পাৰে তোমালোকৰ তো অলপ এডজাষ্ট কৰিবা আৰু একো নহয় তো বাকী আজিলৈ ইমানেই তো আজিলৈ বাই বাই